আর কি কব এই ক্ষেত্ৰত লোকসভা নিৰ্বাচন ক'বলৈ গ'লে এতিয়াও বহুত দূৰত আছে মাজত এটা বছৰটো আছে যেহেতু 2024হে হ'ব আৰু ইয়াৰ কাৰণে ৰাজনীতিক পৰ্যায়ত বিভিন্ন দলবিলাকৰ লগত নিশ্চয় সময়মতে আমি আলোচনা বিলোচনা কৰি পেলাই আমাৰ পৰা কেণ্ডিডেট আমি কাক দিয়া হ'ব আমাৰ দলৰ মজিয়াত বা আমি আমাৰ যিসকল শুভাকাংক্ষী আমাৰ দল সংগঠন আছে ৰাইজ আছে তেওঁলোকৰ মতামত মৰ্মে আমাৰ কেণ্ডিডেটটো আমি ঠিক কৰিবৰ কাৰণে সময়ত আমি এতিয়া মানে এটা প্ৰক্ৰিয়া চলাম আৰু মই ভাবোঁ যেহেতু বিটিচি অঞ্চলৰ ৰাইজৰ এটা ৰাজনৈতিক এটা মানে পুনৰ বিচাৰ ইতিমধ্যে আহি পাইছে যে বিপিএফে বিটিচি অঞ্চলৰ এটা বড়োসকলৰ মাজত নহয় মাত্ৰ বড়োসকলৰ মাজত নহয় সকলো জাতি জনগোষ্ঠীৰ মাজতে শক্তিশালী ভেটি থকা এটা দল আৰু এই দলে যোৱা 15টা বছৰৰ যিটো কাম কৰি এটা উদাহৰণ ৰাইজৰ মাজত দেখুৱাব পাৰিছে তেনেকুৱা ধৰণৰ কোনো দলে এতিয়ালৈকে কাম কৰি পেলাই উন্নয়নৰ এটা নমুনা দেখুৱাবলৈ সক্ষম হোৱা নাই গতিকে বিপিএফ দলে বিটিচি অঞ্চলৰ লগতে অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে যেহেতু উন্নয়নৰ প্ৰক্ৰিয়াত জড়িত হৈ পেলাই কাম কৰি অহা এটা শক্তিশালী দল আৰু এই শক্তিশালী দলৰ লগতে থাকি পেলাই বিটিচিখন পুনৰ শক্তিশালী কৰিবৰ কাৰণে বিটিচিত ক্ষিপ্ৰতাৰে উন্নয়নৰ কাম কাজটো আকৌ চলাবৰ কাৰণে এতিয়া বিপিএফ দলকে নতুনকৈ ৰাইজৰ মাজত পুনৰ চিন্তা চৰ্চা কৰি পেলাই এই দলটোকে ক্ষমতাত আনিবৰ কাৰণে শক্তিশালীভাৱে কাম কৰিবৰ কাৰণে এই মানে পৰ্যায়ত লৈ যাবৰ কাৰণে এতিয়া বিপিএফৰ লগত যেহেতু আকৌ ঘূৰি আহিছে গতিকে ৰাজনৈতিকভাৱে পুনৰ বিচাৰ আৰু ৰাজনৈতিকভাৱে এটা বিপিএফৰ প্ৰতি মানে বিশ্বাস আস্থা বেছিকৈ জন্মাটো আমি দেখা পাইছোঁ গতিকে অহা এমপি ইলেকশ্যনত বিপিএফ দলে কেণ্ডিডেট দিয়াটো স্বাভাৱিক আৰু আমি যাক দিম জিকাবৰ কাৰণে দিম আৰু জিকিবৰ কাৰণে আমি খেলিম ইয়াৰ কাৰণে কাক কাক লগত লৈ পেলাই কোনটো কোনটো দলৰ লগত কেনেকুৱা লেভেলৰ আণ্ডাৰষ্টেণ্ডিং বুজা পৰা বা এটা মানে কি কয় আমাৰ ৰাজনৈতিক আণ্ডাৰষ্টেণ্ডিঙত সময় কাম কৰিব লাগে এইখিনি আমি কৰিম আৰু সময় এতিয়ালৈকে যিহেতু অলপ আকৌ দূৰত আছে আমাৰ মাজত ইতিমধ্যে আমি এক্সাৰচাইজ কৰি আছোঁ আমি বিচাৰ বিবেচনা কৰি আছোঁ আৰু সময়ত আপোনালোকক ফাইনেল কৰিলে চূড়ান্ত পৰ্যায় আহিলে জনোৱা হ'ব স্যার বিটিসি ৰাজনীতিটো খুব পৰিৱৰ্তনশীল গতিশীল আৰু পৰিৱৰ্তনশীল ৰাজনীতি এটা জায়গাত কেতিয়াও নাথাকে আৰু য'ত দেখা পাইছে তেনেকুৱা হয়তো কেতিয়াও নহয় গতিকে কোনটো সময়ত কেতিয়া কি ৰূপ লয় সেইটো কোৱাটো টান এতিয়া বিটিচিত আমি অপজিশ্যনত যদিও আছোঁ আমাৰ প্ৰতিপক্ষই এতিয়া চৰকাৰ চলাই আছে ইউপিপিএলৰ নেতৃত্বত সেইটো কোৱাটো টান এতিয়া বিটিচিত আমি অপজিশ্যনত যদিও আছোঁ আমাৰ প্ৰতিপক্ষই এতিয়া চৰকাৰ চলাই আছে ইউপিপিএলৰ নেতৃত্বত ৰাজনীতিত এটা ধৰ্ম আছে আজিৰ শত্ৰু অহাকালি বন্ধু আৰু আজিৰ বন্ধু অহাকালিৰ শত্ৰু গতিকে পলিটিক্সত যিকোনোই সম্ভৱ হয় যিকোনো ঘটনাই সম্ভৱ হয় আৰু কোনো পাৰ্মানেঞ্চি বোলা বস্তু পলিটিক্সত নাই গতিকে কেতিয়া কি ৰূপ ধাৰণ কৰিব কেতিয়া কি ৰূপ ল'ব বিপিএফ দলে বা বিপিএফ দলে কি মানে ৰূপ ধাৰণ কৰি পেলাই কাম কৰিব সেইটো সময়ত আপোনালোকে দেখা পাব মই ক'ব খোজোঁ যে বিটিচি বাকী অঞ্চলৰ ৰাইজক মই এটা মানে আজি মেছেজ দিব খোজোঁ যে আমি যিটো কৰি আছোঁ বিটিচি অঞ্চলৰ জনগণৰ ভালৰ কাৰণে কৰি আছোঁ বিটিচিৰ স্বাৰ্থৰ কাৰণে আমি কৰি আছোঁ বিটিচিৰ হকে আমি কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু সেইটো চূড়ান্ত পৰ্যায় যেতিয়া আহিব ৰাইজে বেয়া খবৰটো কেতিয়াও নাপাব ভাল খবৰ আনন্দৰ খবৰ আৰু বিটিচিৰ মংগলৰ খবৰটোকে আপোনালোকে পাব সেইখিনি অচিৰে আপোনালোকে গম পাব नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिस मास्टार फ्रेन्चाइज अल आसाम एटिएम सार्भिस हिटाची एटिएम एन्ड टाटा इन्डिकेस एटिएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे एटिएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।